নমস্কাৰ ৰাজ্যবাসীৰ বাবে ওলাইছে পাঁচটাকৈ গুৰুত্বপূৰ্ণ খবৰ। এই পাঁচটা খবৰে 5 মিনিটৰ ভিতৰত আপোনালোকৰ মাজত উপস্থাপন কৰিম, গতিকে ভিডিঅ'টো অলপ স্কিপ নকৰি শেষলৈকে চাব। যদি আপুনি চেনেলটোত নতুনকৈ আহিছে মানে চেনেলটো ছাবস্ক্ৰাইব লগতে এটা লাইক কৰি উৎসাহিত কৰিব। তো আৰম্ভ কৰিছোঁ আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যবাসীৰ বাবে আমাৰ প্ৰথমটো খবৰ এটা বহুত এক গুৰুত্বপূৰ্ণ খবৰ। 21 আৰু 28 আগষ্টত নাথাকিব ইণ্টাৰনেট সেৱা। 26,000 চৰকাৰী চাকৰিৰ পৰীক্ষাক লৈ চৰকাৰে নতুন SOP জাৰি কৰিছে। বন্ধু বান্ধৱীসকল, সম্পূৰ্ণ মেধাৰ ভিত্তিত নিযুক্তি দিয়াৰ বাবে ৰাজ্য চৰকাৰে এই ব্যৱস্থা গ্ৰহণ কৰা বুলি উল্লেখ কৰা হৈছে। 26,000 চৰকাৰী চাকৰিৰ বাবে ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰিবলগীয়া পৰীক্ষাক লৈ জাৰি কৰিছে নতুন SOP। এই নিৰ্দেশনা মতে পৰীক্ষা অনুষ্ঠিত হৈ থকা সময়ত জিলাকেইখনত বন্ধ থাকিব ইণ্টাৰনেট সেৱা। ইয়াৰ লগতে কোনো পৰীক্ষাৰ্থীয়ে মোবাইল ফোন নিব নোৱাৰিব। বিশেষভাৱে সক্ষম প্ৰাৰ্থীৰ বাবে সকলো সুবিধা থাকিব। সকলো গেজেট অফিচাৰক নিয়োগ কৰা হ'ব। প্ৰতিটো পৰীক্ষা কেন্দ্ৰত থাকিব শীৰ্ষ আৰক্ষী বিষয়া। কিবা খেলিমেলি হ'লে দায়বদ্ধ হ'ব জিলা উপায়ুক্ত। সম্পূৰ্ণ মেধাৰ ভিত্তিত নিযুক্তি দিয়াৰ বাবে ৰাজ্য চৰকাৰে এই ব্যৱস্থা গ্ৰহণ কৰা বুলি উল্লেখ কৰে। এনে ব্যৱস্থাৰ দ্বাৰা চৰকাৰৰ ওপৰত নিবনুৱাসকলৰ আস্থা অটুট থাকিব বুলি প্ৰকাশ কৰা হৈছে। উল্লেখ্য যে 21 আৰু 28 আগষ্টত 26,000 চৰকাৰী চাকৰিৰ বাবে চৰকাৰে ৰাজ্যৰ কেইবাখনো জিলাত পৰীক্ষা অনুষ্ঠিত কৰিব আৰু তাৰ কাৰণে এইকেইখন জিলাত বন্ধ থাকিব ইণ্টাৰনেট সেৱা। ৰাজ্যবাসীৰ বাবে আন এক গুৰুত্বপূৰ্ণ খবৰ। পুৱাৰে পৰা ৰাতিলৈ সকলোতে GST। বিস্কুট চেম্পুৰ পৰা কাপোৰলৈ সকলোতে GST। বন্ধু বান্ধৱীসকল, এনে মন্তব্য কৰে অখিল গগৈ। দেশৰ প্ৰত্যেকজন নাগৰিক এতিয়া অভাৱত। সমাজৰ সৰ্বস্তৰৰ প্ৰতিগৰাকী নাগৰিকৰ অৱস্থা বেয়া। স্বাধীনতাৰ 75 বছৰৰ সময়ত সকলোৰে অৱস্থা বেয়া। কালিৰ দিনটোত অসমত 3জন লোকে আত্মহত্যা কৰিছে। হাতত GSTৰ বেনাৰ লৈ বিধায়ক অখিল গগৈয়ে কৰে এই মন্তব্য। বিধানসভাৰ অধিৱেশন উপলক্ষে দিছপুৰৰ পৰাই বিধায়ক অখিল গগৈয়ে এনে মন্তব্য কৰে। তেওঁ লগতে কয়, পুৱাৰে পৰা ৰাতিলৈ সকলোতে GST। বিস্কুট চেম্পুৰ পৰা কাপোৰলৈ সকলোতে GST। মধ্যবিত্তৰ জীৱন আগতকৈ বহুত বেয়া। দেশৰ অৰ্থনীতি ভাঙি চিঙি নিঃশেষ হৈ গৈছে। মই কোৱা প্ৰতিটো কথা টিভিত নোলায়। মন্ত্ৰী পীযুষ হাজৰিকাই চেনেলৰ মালিকক ফোন কৰি অখিলৰ মন্তব্য বন্ধ কৰিব ক'ব। উল্লেখ্য যে ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ সমান্তৰালভাৱে আজি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে গুৱাহাটীত মূল্যবৃদ্ধিৰ প্ৰসংগত প্ৰতিবাদ সাব্যস্ত কৰে। বন্ধু বান্ধৱীসকল, GSTৰ ওপৰত আপোনাৰ মতামত কি ভিডিঅ'টোৰ কমেণ্টত জনাবলৈ নেপাহৰিব। লতাশিলৰ শ্বহীদ নেখত পুনৰ কা বিৰোধী আন্দোলন নেচৰ। বেৰিকেড সাজি বাধা প্ৰদান কৰে আৰক্ষীয়ে। বন্ধু বান্ধৱীসকল, শংকৰজ্যোতি বৰুৱাই কয়, মুখ্যমন্ত্ৰীয়ে কা আন্দোলনক ভয় কৰে। ৰাজ্যত পুনৰ কা বিৰোধী আন্দোলন। উত্তৰ পূব ছাত্ৰ সন্থা অৰ্থাৎ নেচৰ আহ্বানত আছুৰ কাৰ্যালয় শ্বহীদ নেহত কা বিৰোধী শ্লোগানেৰে সন্ধিয়া আৰম্ভ কৰা আন্দোলনৰ 2 ঘণ্টীয়া কাৰ্যসূচীৰ সামৰণি পেলোৱা হয়। 2019 চনৰ পিছত উত্তৰ পূব ছাত্ৰ সন্থা তথা আছুৱে পুনৰ কা বিৰোধী আন্দোলনৰ আহ্বান জনাইছে। এই আন্দোলনত সমবেত হয় বিভিন্ন সংগঠনৰ নেতা সদস্যকে ধৰি জনতা। আন্দোলনস্থলীত অসম আৰক্ষী সষ্টম হৈ থকা পৰিলক্ষিত হয়। শ্বহীদ নেহ ভৱনৰ গেটত বাধা দিয়ে আৰক্ষীয়ে। আন্দোলনকাৰীসকলে হাতে হাতে প্লেকাৰ্ড লৈ বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে পৰিৱেশ। নেচৰ নেতা তথা আছুৰ উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যই কা আন্দোলনত অংশ লৈ কয়, কোভিডৰ বাবে কা বিৰোধী আন্দোলন স্থগিত হৈ আছিল। কা বাতিল নোহোৱা পৰ্যন্ত আন্দোলন চলি থাকিব। উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া মানুহৰ ভৱিষ্যত সুৰক্ষিত হ'বই লাগিব। চৰকাৰে গণতন্ত্ৰক হত্যা কৰিছে। তেওঁ লগতে ভাৰত বাংলাদেশীৰ সীমা চিল কৰিবলৈ দাবী জনোৱাৰ লগতে মৌলবাদী শক্তিক উৎখাত হ'বই লাগিব বুলি প্ৰকাশ কৰে। ভট্টাচাৰ্যই উল্লেখ কৰে যে শিক্ষা গ্ৰহণ আৰু আন্দোলন সমান্তৰালভাৱে চলি যাব। আছুৰ সভাপতি দীপাংকৰ নাথে এই সন্দৰ্ভত কয়, অসম চৰকাৰৰ এনে কাৰ্যক গৰিহণা দিছোঁ। কা বাতিল নোহোৱা পৰ্যন্ত আমি সকলোকে একত্ৰিত কৰি প্ৰতিবাদ কৰি যাম। নেচুৱে পুনৰবাৰ প্ৰতিপন্ন কৰিছোঁ, উত্তৰ পূবৰ পৰা কা বাতিল কৰিব লাগিব। কা আন্দোলনত শ্বহীদ হোৱাসকলে আমাক সাহস দি গৈছে। কোভিডৰ বাবে আন্দোলন স্থবিৰ হৈছিল, কিন্তু আমি বিৰোধিতা কৰি আছোঁ। আনহাতে আছুৰ সম্পাদক শংকৰজ্যোতি বৰুৱাই কয়, এই কাৰ্যসূচীত প্ৰমাণ হ'ল আন্দোলনৰ দিন ঘোষণা হোৱাৰ পিছতে শ্বহীদ নেখৰ সন্মুখত মুখ্যমন্ত্ৰীৰ গৃহ বিভাগৰ হাজাৰ হাজাৰ লোক থিয় কৰাই দিছে। ইয়াৰ পৰা প্ৰমাণ পায় যে মুখ্যমন্ত্ৰীয়ে কা আন্দোলনক ভয় কৰে। আমি কা মনা নাই। কোভিডৰ বাবে কা আন্দোলন স্থবিৰ হৈছিল, কিন্তু আমাৰ এতিয়াৰ পৰা আন্দোলন অব্যাহত থাকিব। অসমত কৰোনা ভাইৰাছৰ সংক্ৰমণ ক্ৰমাৎ বৃদ্ধি পাইছে। বিগত 24 ঘণ্টাত আক্ৰান্ত 25জনকৈ লোক।
বিগত 24 ঘণ্টাত অসমত 25টা নতুন কৰোনা ভাইৰাছ সংক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে। লগতে একে সময়তে ৰাজ্যত কৰোনাৰ ফলত এজন লোকৰ মৃত্যু হৈছে। অসমত কৰোনা ভাইৰাছৰ সংক্ৰমণ ক্ৰমাৎ বৃদ্ধি হোৱাৰ লগতে ইয়াৰ ফলত হোৱা মৃত্যুৰ সংখ্যাও বৃদ্ধি পাইছে। মঙ্গলবাৰে পুৱা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই প্ৰকাশ কৰা এক তথ্য অনুসৰি বিগত 24 ঘণ্টাত অসমত 25টা নতুন কৰোনা ভাইৰাছ সংক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে। লগতে একে সময়তে ৰাজ্যত কৰোনাৰ ফলত এজন লোকৰ মৃত্যু হৈছে। উল্লেখযোগ্য যে বিগত 24 ঘণ্টাত কোভিড-19 পৰীক্ষা কৰা 690 জন মানুহৰ ভিতৰত 25 জন মানুহৰ দেহত কৰোনা ভাইৰাছ ধৰা পৰিছে। বৰ্তমান কৰোনা ভাইৰাছৰ বৃদ্ধিৰ হাৰ 3.62% হৈছে বুলি জানিব পৰা গৈছে। ইয়াৰ ভিতৰত কামৰূপ মহানগৰত 25 জনৰ দেহত কৰোনা ভাইৰাছ ধৰা পৰা গৈছে। ইয়াৰ ভিতৰত কামৰূপ মহানগৰত 25 জনৰ দেহত কৰোনা ভাইৰাছ ধৰা পৰিছে। তদুপৰি বিগত দিনা ৰাজ্যত কৰোনা ভাইৰাছ সংক্ৰমণৰ ফলত এজন লোকৰ মৃত্যু হয়। স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই প্ৰকাশ কৰা এক তথ্য অনুসৰি 14 আগষ্ট তাৰিখে অসমত 613 জন লোকে কোভিড-19 পৰীক্ষা কৰে আৰু কেৱল 17 জন লোকহে কৰোনা ভাইৰাছত আক্ৰান্ত হৈছিল। তাৰে 5 জন লোক কামৰূপ মহানগৰ আছিল। কৰিবলগীয়া কথা যে 15 আগষ্টত কৰোনা সংক্ৰমণৰ নিৰ্মূল হোৱা লোকৰ হাৰ 98.52% হৈছিল, যি 14 আগষ্টত 98.49% আছিল। ইয়াৰ উপৰিও বিগত 14 আগষ্ট তাৰিখে অসমত এজন লোক কৰোনাত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাব লগা হৈছিল। আৰু ইতিমধ্যে ৰাজ্যবাসীৰ বাবে ওলাইছে আন এক ভয়ংকৰ খবৰ। লোমহৰ্ষক হত্যাকাণ্ড। হাতত কটা মূৰ লৈ থানাত উপস্থিত হ'ল হত্যাকাৰী। বন্ধু বান্ধৱীসকল, এইখন অসমতে ঘটিছে এই ভয়ংকৰ ঘটনা। গাৰ নোম শিহৰি উঠা এক হত্যাকাণ্ড। শোণিতপুৰৰ ৰাঙাপাৰাত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। মঙ্গলবাৰে কটা মূৰ লৈ ৰাঙাপাৰা থানাত উপস্থিত হ'ল হত্যাকাৰী। ৰাঙাপাৰাৰ দয়ালপুৰত সংঘটিত হৈছে এই ভয়ংকৰ হত্যাকাণ্ডটো। জানিব পৰা মতে তুলিৰাম মাদ্ৰীয়ে বইলৰ হেমৰমক নামৰ যুৱকজনক শিৰচ্ছেদ কৰে। বৰ্তমানলৈকে হত্যাকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই। ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। ঘটনাৰ সন্দৰ্ভত সমগ্ৰ অঞ্চলজুৰি চেপা উত্তেজনা বিৰাজ কৰিছে। বান্ধৱীসকল, এই খবৰটো লৈ আপোনালোকৰ মতামত ভিডিঅ'টোৰ কমেণ্টত বিচাৰিছোঁ। বাবে ওলাইছে আন এক গুৰুত্বপূৰ্ণ খবৰ। মুকেশ আম্বানীক ভাবুকি দিয়াৰ বাবে 8বাৰ কৰিছিল ফোন। আফজলে বাৰে বাৰে কৈছিল দুটা বাক্য। বন্ধু বান্ধৱীসকল, ফোন কৰা লোকজন কোন আৰু কিয় এয়া কৰিছে তাৰ তথ্য আৰক্ষীৰ তদন্তৰ অন্ততহে জানিব পৰা যাব। বৰ্তমান আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। এজনক ইতিমধ্যে আটক কৰা হৈছে। ইণ্ডাষ্ট্ৰিজ লিমিটেডৰ অধ্যক্ষ তথা উদ্যোগপতি মুকেশ আম্বানীক পুনৰ এবাৰ ভাবুকি। দুষ্কৃতিকাৰীয়ে হাতৰ পৰা 8বাৰ ফোন কৰি ৰিলায়েন্স ফাউণ্ডেশ্যন হাস্পতাললৈ ভাবুকি ভৰা ফোন কল কৰিছিল। অজ্ঞাত নম্বৰৰ পৰা ৰিলায়েন্স ফাউণ্ডেশ্যন হাস্পতাললৈ ফোন কৰি দুৰ্বৃত্তই কয় যে তেওঁ 1 নম্বৰ সন্ত্ৰাসবাদী আৰু তেওঁ মুকেশ আম্বানীক মাৰিবলৈ গৈ আছে। তেওঁ NIA, ATS আৰু মুম্বাই আৰক্ষীকেও আপত্তিজনক শব্দৰে গালি দিয়ে। লগতে কৈছিল যে তেওঁ সকলোকে দেখুৱাই দিব। এই ঘটনাৰ পিছতে হাস্পতাল প্ৰশাসনে DB মাৰ্গ আৰক্ষী থানাত অভিযোগ দাখিল কৰে। আমাৰ হাতত আহি পৰা তথ্য অনুসৰি লোকজনে এবাৰ দুবাৰ নহয় 8বাৰকৈ হাস্পতালখনলৈ ফোন কৰিছিল। বৰ্তমান আৰক্ষীয়ে এই কলৰ তদন্ত কৰি আছে। ফোন কৰা লোকজন কয় যে তেওঁৰ নাম আফজল। মুকেশ আম্বানী আৰু তেওঁৰ পত্নীক আজি পুৱা দেশৰ স্বাধীনতা দিৱস পালন কৰা দেখা গৈছিল আৰু তাৰ ভিডিঅ'ও পোহৰলৈ আহিছে। তাৰ পিছতে এই ভাবুকি ভৰা খবৰ পোৱা গৈছে। ফোন কৰা লোকজন কোন আৰু কিয় এয়া কৰিছিল তাৰ তথ্য আৰক্ষীৰ তদন্তৰ অন্ততহে জানিব পৰা যাব। বৰ্তমান আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। এজনক আটক কৰা হৈছে, যিটো নম্বৰৰ পৰা ভাবুকি ভৰা ফোন কল আহিছিল তাৰ তদন্ত কৰি থকা হৈছে। মুম্বাই আৰক্ষীৰ এটা দলে এতিয়া এণ্টিলিয়াত উপস্থিত হৈছে। তীক্ষ্ণ নজৰত ৰখা হৈছে অঞ্চলটো। আৰক্ষীৰ মতে ভাবুকি দিয়া, প্ৰাণে মৰাৰ ভাবুকি, অভদ্ৰ ভাষা ব্যৱহাৰ কৰা গোচৰ ৰুজু কৰা হৈছে। দুষ্কৃতিকাৰীয়ে এটা কথা বাৰে বাৰে কৈছিল। তেওঁ ফোনত কৈছিল যে মই আম্বানী পৰিয়ালক মাৰিবলৈ গৈ আছোঁ। আৰক্ষীয়ে ফোন কলৰ ৰেকৰ্ড শুনিছে। তাৰ আধাৰতে আৰক্ষীয়ে প্ৰাৰম্ভিক অনুমান কৰিছে যে লোকজন মানসিকভাৱে অসুস্থ।